মই বক্তব্য দিয়া প্ৰাৰম্ভণিতে অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদ আছে প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো, শ্ৰদ্ধা নিবেদন কৰিছো। তাৰ লগতে কা গণ আন্দোলনৰ যিসকল শ্বহীদ আছে তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু এই মহান বীৰ শ্বহীদসকলৰ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ ত্যাগৰ আদৰ্শ, জাতি প্ৰেমৰ যিটো মহানুভৱতা, এইবোৰক লৈ আমি আহি থাকিবলগীয়া দিনসমূহত সকলোৱে আগবাঢ়ি যাব লাগিব। গতিকে মহান বীৰ শ্বহীদসকলৰ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা আমাৰ কাৰণে সাহস হওক, আমাৰ কাৰণে অনুপ্ৰেৰণাৰ প্ৰতীক হওক, তাকে আমি কামনা কৰিছোঁ। জাতীয় জীৱনৰ সংগ্ৰামৰ বিভিন্ন সময়ত যিসকল নিৰ্যাতিত হ'ল তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিখন সংগ্ৰামত জঁপিয়াই পৰাৰ পাছত বহু ব্যক্তি জীৱনকালৰ কাৰণে পংগু হ'ল, বহু নাৰী ধৰ্ষিত হ'ল, বহু ব্যক্তি গুলীবিদ্ধ হ'ল। সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকল জীৱিত অৱস্থাত আছে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱাৰ পাছত মই দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এই অধিৱেশনৰ মুকলি সভাত মই মোৰ বিদায়ৰ কথা মই স্পষ্টকৈ ঘোষণা কৰিছিলোঁ আৰু বিদায় ল'ম বুলি আগৰ পৰাই কৈ আহিছিলোঁ। কাৰণ মই ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ সময়তে কৈছিলোঁ যে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে দায়িত্ব লৈছোঁ। সভাপতি, সাধাৰণ সম্পাদকে প্ৰথম ৰাজহুৱা বক্তব্য আগবঢ়োৱাৰ সময়ত আমি কৈছিলোঁ যে খুব বেছি 5 বছৰ দিন ছাত্ৰ সন্থাত থাকিম, তাৰ পাছত কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থাকিম, তাৰ পাছত নতুন প্ৰজন্মৰ হাতত ছাত্ৰ সন্থাৰ দায়িত্ব আমি অৰ্পণ কৰাৰ আমাৰ লক্ষ্য আছে, মন আছে। আৰু সেই কথা ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ, ৰাখিবলৈ নিশ্চয় কিছু সফল হ'লোঁ, ৰাখিব পাৰিলোঁ। আৰু এই গোটেই ছাত্ৰ সন্থাৰ সংগ্ৰামী যাত্ৰাত আৰম্ভণিৰ পৰা কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লোৱাৰ আগতো বিভিন্ন ধৰণে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে বা জাতীয় জীৱনৰ বিভিন্ন বিষয়সমূহত কেনেকৈ ছাত্ৰ সন্থাৰ যোগেদি সমাজলৈ, জাতিটোলৈ, জাতীয় জীৱনৰ ভাল ভৱিষ্যতৰ কাৰণে কি কৰিব পাৰি সেই সম্পৰ্কত বহু কাম কাজত জড়িত হৈছিলোঁ। গতিকে মোৰ পৰিচয় আপোনালোকে আগতে যেনেকৈ পাইছিল, কাৰণ মোৰ চিন্তা আদৰ্শ যিবোৰ মই ইতিমধ্যে অসমৰ ৰাইজক মই উত্থাপন কৰিছিলোঁ, যিবোৰ জাতীয় দৰ্শনৰ কথা, যিবোৰ জাতীয় চেতনাৰ কথা, যিবোৰ আদৰ্শ, এই সকলো কথা বতৰা আহি থাকিবলগীয়া দিনসমূহতো মোৰ কোনো ধৰণৰ পাৰ্থক্য নাপায়। এই কথা ইতিমধ্যে অসমৰ ৰাইজক মই উল্লেখ কৰিছোঁ। গতিকে বিদায় দিয়াটো, কাৰণ এটা সত্তাৰ লগত চামিল হৈ সত্তাৰ মন, তেওঁলোকৰ চিন্তা চেতনাৰ লগত চামিল হোৱাৰ পাছত সেই ঠিকনা সলনি কৰা কেতিয়াও সম্ভৱ নহয়। গতিকে যদিও মই আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা বিদায় মাগিছোঁ, তথাপিও আহি থাকিবলগীয়া দিনসমূহত মোৰ ঠিকনা, অসমৰ ৰাইজে বিচৰা যি ঠিকনা, অসমৰ ৰাইজৰ বুকুত অতদিনে খোদিত হোৱা যিটো ঠিকনা, সেই ঠিকনা আহি থাকিবলগীয়া দিনসমূহতো মই য'ত থাকোঁ ঠিকনা আপোনালোকে মোক আদৰ্শ আৰু চিন্তাৰ মাজত একে ঠিকনাই আপোনালোকে বিচাৰি পাব। গতিকে আগন্তুক দিনত আমি আমাৰ নিজৰ যিটো যাত্ৰা, এই যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। এই যাত্ৰাত মই যিদিনাখন এই অধিৱেশনৰ মুকলি সভাত ঘোষণা কৰিলোঁ যে মই ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ মই ত্যাগ কৰিম, ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ম আৰু এটা নতুন যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ,
এই যাত্ৰাৰ কথা ক'লো যে এই যাত্ৰাটোক আজি মই যেটো সিদ্ধান্ত গ্ৰহণ কৰিছো ভুল শুদ্ধ হেতু এই সময়ত বিচাৰ কৰাটো মই ভাবো যে সমীচীন নহয় বা এই সময়ত বিচাৰ কৰিব পৰা নাযাব আই থাকিবলগীয়া দিনসমূহত মানুহে সমাজে সময়ে এই বিচাৰ কৰিব যে মই যি বাটেৰে আগবাঢ়িব কৈছো এইটো শুদ্ধ হয় নে নহয় এই বাটত অসমৰ জাতীয় জীৱনৰ মুক্তিৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাবনে নাপায় অসমৰ মানুহে বিচাৰি থকা নতুন অসমৰ সপোন বাস্তৱায়িত হ'বনে নহ'ব এই কথা সময়ে নিৰূপণ কৰিব কিন্তু লক্ষ্য আৰু চিন্তা এটাই যিহেতু মই সেই সময়তে কৈছিলোঁ যে মই এটা লক্ষ্য লৈ এটা ত্যাগী মানসিকতাৰে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে স্বাৰ্থহীন এটা লক্ষ্য লৈ যেতিয়া আগবাঢ়িছোঁ স্বাৰ্থ এটা আছে সেইটো জাতিৰ স্বাৰ্থ অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থ গতিকে এই চিন্তা সেই লক্ষ্য আৰু আদৰ্শ লৈ আগবাঢ়িব খুজিছোঁ গতিকে অসমৰ জনগণৰ আশীৰ্বাদ সহায় সহযোগিতা আমি নিতান্তই কামনা কৰিছোঁ গতিকে এই যাত্ৰাত বিশেষকৈ এই যাত্ৰাৰ আৰম্ভণিৰ যিটো আধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন ইয়াত দুলীয়াজানত উদ্যোগ নগৰী দুলীয়াজানত অনুষ্ঠিত হ'ল এই অধিৱেশন আৰম্ভণিতে যেতিয়া ইয়াত অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল আমি কৈছিলোঁ যে এখন অধিৱেশন সৰ্বাংগ সুন্দৰ হ'ব লাগিব একক আৰু অনন্য হ'ব লাগিব আৰু পুৰণা আমি দেখা পোৱা যিখন অধিৱেশনৰ যিটো উন্মাদনা মানুহে বুকুত সাৱটি লৈ আছিল বা যিটো ভাল স্মৃতি বুকুত সাৱটি লৈ আছিল সকলো ধৰণৰ দুৰ্নয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বৰ্তমানৰ সভাপতি দীপাংকৰ নাথেও কৈছিল দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াই কৈছিল যে দুৰ্নয়ৰ স্মৃতি মোহাৰি দিব পৰা এখন অধিৱেশন দুলীয়াজানত হ'ব লাগে আৰু আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বা আমাৰ কেন্দ্ৰীয় সমিতিৰ সেই সময়ৰ প্ৰতিগৰাকী সদস্যৰ যিটো চিন্তা আছিল সেই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে দুলীয়াজানবাসী ৰাইজে সফল হ'ব পাৰিলে তেওঁলোকে সক্ষম হ'ল আৰু মই জীৱনত দেখা অধিৱেশনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আটাইতকৈ উৎকৃষ্ট অধিৱেশন এই দুলীয়াজান অধিৱেশন হিচাপে পৰিগণিত দুলীয়াজান অধিৱেশন ছাত্ৰ সন্থাৰ শ্ৰেষ্ঠ অধিৱেশন হিচাপে পৰিগণিত হ'ল আয়োজনৰ দিশৰ পৰাই হওক বা মানুহৰ উপস্থিতিৰ দিশৰ পৰাই হওক জনতাৰ উপস্থিতিয়ে জনসমুদ্ৰই ছাত্ৰ সন্থাৰ প্ৰতি থকা ৰাইজৰ মৰম ৰাইজৰ যিটো আস্থা এইটো কথা স্পষ্ট ৰূপত প্ৰমাণিত কৰি দিলে কাৰণ এই অধিৱেশন পাতিবৰ সময়ত বহু ব্যক্তিয়ে জানে যে এই অধিৱেশন পাতিবৰ কাৰণে বহুতে বাধা আৰোপ কৰিছিল বহু ৰজাঘৰীয়া মানুহে আহি ইয়াত বহি লৈছিল বহি লৈ কেনেকৈ এই অধিৱেশন বিফল কৰিব পাৰি দিনে ৰাতিয়ে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছিল কেৱল মাত্ৰ দুলীয়াজানতে বহি লোৱা নাই ডিব্ৰুগড়তো তেনেকুৱা ধৰণৰ এজেণ্ট নিয়োগ কৰি দিয়া হৈছিল সমগ্ৰ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন কেনেকৈ বিফল কৰিব পাৰি বিফলতাৰ ব্লু প্ৰিণ্ট চাৰিওফালে ৰচনা হৈছিল চাৰিওফালে দিনে ৰাতিয়ে তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ তেনেকুৱা ধৰণৰ পৰিকল্পনা আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক ভয় ভীত প্ৰদৰ্শন কৰা হৈছিল তেওঁলোকৰ যিটো মৰেল এই মৰেলটো নাইকিয়া কৰিবৰ কাৰণে ডাউন কৰিবৰ কাৰণে তেওঁলোকৰ নৈতিক শক্তিটো ম্লান কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল ষড়যন্ত্ৰ চল চাতুৰি অব্যাহত আছিল কিন্তু আমাৰ কাৰণে শক্তি আৰু সাহস আছিল দুলীয়াজানবাসী ৰাইজ আমাৰ কাৰণে ছাত্ৰ সন্থাৰ কাৰণে শক্তি আৰু সাহস আছিল অসমবাসী ৰাইজৰ আশীৰ্বাদ কাৰণ আমি দৃঢ়তাৰে এই কথা বিশ্বাস কৰিছিলোঁ যে যিটো সংগঠনৰ লগত 855 জনতকৈ শ্বহীদৰ তেওঁলোকৰ ত্যাগৰ আশীৰ্বাদ জড়িত হৈ আছে লক্ষ লক্ষ নিৰ্যাতিত জনতাৰ আশীৰ্বাদ যি সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে যি ছাত্ৰ সন্থাৰ ওপৰত সমগ্ৰ অসমৰ লক্ষ লক্ষ জনতা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ আশীৰ্বাদ সহায় সমৰ্থন আৰু আস্থা আছে সেই ছাত্ৰ সন্থাৰ লক্ষ্যক কোনো শক্তিয়ে কোনো ৰজাঘৰে কোনো চৰকাৰে কেতিয়াও বাধাৰ প্ৰাচীৰ হৈ থিয় হ'ব নোৱাৰে এনেকুৱা ধৰণৰ বাধা অসমৰ জনগণে ছাত্ৰ সন্থাৰ এই চিন্তা আৰু পৰিকল্পনাই উফৰাই পঠাব এই কথা আমি বিশ্বাসী আছিলোঁ আৰু কাৰ্যত সেইটোৱে হ'ল দেখুৱাই দিলে যে ৰজাঘৰৰ শক্তিতকৈ জনতাৰ শক্তি কিমান বেছি
ৰাইজে জনতাই যেতিয়া চিন্তা কৰে, যেতিয়া ইচ্ছা কৰে কি কৰিব পাৰে সেই কথা দেখুৱাই দিলে। আৰু এখন চলাকটিকিৰ এই বিস্তৃত ফিল্ডখনত ৰজাঘৰীয়াই কোটি কোটি টকা খৰচ কৰিলেও এই ফিল্ড ভৰাই দিব নোৱাৰে, এইটো প্ৰত্যাহ্বান জনাইছোঁ। জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাটো আমাৰ কাৰণে মূল লক্ষ্য হ'ব লাগিব। আপোনাৰ মোৰ মাজত আমাৰ মোৰ বেংক বেলেঞ্চ শক্তিশালী, অথচ অসমৰ জাতীয় পুঁজিৰ ভঁৰাল উদং। আমি নিতৌ হাজাৰ হাজাৰ কোটি টকা বাহিৰলৈ ওলাই যাব লগা হয়, দিল্লীৰ ওচৰত হাত পাতিব লাগে, আমি ভিক্ষাৰীৰ দৰে জীয়াই থাকিব লাগে। হাজাৰ হাজাৰ কোটি টকা আমাৰ ঋণৰ বোজা, কেতিয়া উন্নতি আৰু উন্নয়নৰ কাম কাজবোৰ কৰিব নোৱাৰে। সেই দিন কেতিয়া শেষ হ'ব? সেই দিন শেষ হ'ব লাগিব। আৰু সেই দিন শেষ কৰিবৰ কাৰণে মই আপুনি কোনোবা আমি অকলে কেতিয়াও কৰিব নোৱাৰোঁ। এইটো ৰাইজে জনতাই সিদ্ধান্ত ল'ব লাগিব। ৰাইজে যদি ঠিক কৰে, মই ভাবোঁ যে আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাভিমানী মানুহ হৈ এইখন অসমত জীয়াই থাকিব পাৰিম। আৰু স্বাভিমানী জাতি হিচাপে অসমক গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে সেই লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে মোৰ অতি শ্ৰদ্ধাৰ দুলীয়াজানবাসী ৰাইজ, মই আপোনালোকৰ ওচৰত এই বিদায়ৰ বিয়লি বেলাত মোৰ এই সপোনৰ কথা, সপোনৰ অসমখনৰ কথা, পৰৱৰ্তী দিনৰ মই যাত্ৰাৰ কিছু আভাস আপোনালোকক দিলোঁ। কেৱল মাত্ৰ এই অধিৱেশন আপোনালোকে ইয়াত অতি সৰ্বাংগ সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আঞ্চলিক মহকুমা, জিলা, কেন্দ্ৰীয় সমিতিৰ মোৰ লগৰ কাৰ্যনিৰ্বাহকৰ সকলো সদস্য, বিষয়ববীয়া সকলোৱে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহযোগিতা আগবঢ়ালে, নতুন নতুন চিন্তা দিলে। আৰু এইবোৰকে লৈ আমি ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে মই প্ৰচেষ্টা হাতত লৈছিলোঁ। ছাত্ৰ সন্থাৰ এটা গুৰু দায়িত্ব, অতি গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাৰ পাছত, গতিকে এই সময়ছোৱাত ছাত্ৰ সন্থাৰ দায়িত্ব লৈ আমি সমাজখনক, জাতিটোক কি দিব পাৰিলোঁ, কি দিব নোৱাৰিলোঁ, এই সকলো কথা সময়ে বিচাৰ বিশ্লেষণ কৰিব, ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে মূল্যায়ন কৰিব। কিন্তু আমি এটাই লক্ষ্য লৈ আমাৰ এই গোটেই সমগ্ৰ যাত্ৰাটো আগবঢ়াই লৈ যাব খুজিছিলোঁ। সেই যাত্ৰাটোত কেৱল মাত্ৰ অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বপ্ন আমি সকলোৱে, অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে যি স্বপ্ন কঢ়িয়াই লৈ ফুৰিছে, আমিও এই সপোনক, এই স্বপ্নক এটা বাস্তৱ ৰূপ দিবৰ কাৰণে, এটা শক্তিশালী ৰূপ দিবৰ কাৰণে আমি প্ৰতি মুহূৰ্তত, আমি প্ৰতিনিয়ত আমি এই প্ৰয়াস আমি অব্যাহত ৰাখিছিলোঁ। অসমৰ ৰাইজৰ চিন্তা, সপোন এটাই আছিল যে এইখন অসমত, অসমৰ ৰাইজে মৰ্যাদা সহকাৰে এইখন অসমত জীয়াই থাকিব পাৰিব লাগিব। নিজৰ উঠি অহা নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব, নিজৰ মাটি ভেটি সুৰক্ষিত কৰিব লাগিব, নিজে এইখন অসমত থকা সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ নিয়ন্ত্ৰণ যাতে সৰ্বকালৰ কাৰণে থাকে, এই চিন্তা অসমৰ ৰাইজৰ আছিল। তাৰ লগে লগে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত অৱস্থাত ৰাখিব পাৰোঁ, এইবোৰ মানুহৰ মাজত থকা চিন্তা, তেওঁলোকৰ লক্ষ্য, জীৱনৰ লক্ষ্য, তেওঁলোকৰ সপোন, এইবোৰে আছিল মূল সপোন। তাৰ উপৰিও যাতে কোনো কাৰণতে আমি অসমৰ মানুহে নিজৰ অধিকাৰ হেৰুৱাব লগা নহয়, মন্ত্ৰী, মুখ্যমন্ত্ৰী বা একো যদি হ'বলৈ সুযোগ নাপাওঁ, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। মই একো হ'বলৈ নাপালোঁ, অসমৰ সমাজ জীৱনে সকলো পালে, সেইটোৱে মোৰ জীৱনৰ প্ৰথম আৰু প্ৰাথমিক লক্ষ্য। অসমৰ ৰাইজে বিচৰা সপোনটো যদি সাকাৰ ৰূপ পায়, মই যদি জীৱনত শূন্য পাওঁ, সেইটোৱে পালে মোৰ জীৱনৰ পৰম প্ৰাপ্তি হ'ব। তাতকৈ মোৰ ডাঙৰ জীৱনৰ কোনো আনন্দ, কোনো মোৰ যিটো জীৱনৰ অভিলাষ, তাতকৈ ডাঙৰ একো থাকিব নোৱাৰে। অসমৰ ৰাইজৰ মুখত হাঁহি, অসমৰ জনগণে সৰ্বোচ্চ পাক, ব্যক্তিগতভাৱে মই জীৱনত একো নাপালেও এইটো মোৰ কাৰণে কোনো দুখৰ বিষয় কেতিয়াও হ'ব নোৱাৰে। গতিকে আহি থাকিবলগীয়া দিনসমূহত মই সেই লক্ষ্যৰে আগবাঢ়ি যাম আৰু এই সমগ্ৰ যাত্ৰাত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ, আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। জ্ঞাপন কৰিব বিচাৰিছে
ছাত্ৰ সন্থাই সম্পূৰ্ণ কৰ্তৃত্ব এই অঞ্চলৰ স্থানীয় ৰাইজ দল সংগঠন শিক্ষাগুৰুসকল যিসকল ব্যক্তিয়ে নেৰানেপেৰাকৈ অধিৱেশনখনৰ লগত লাগি সপ্তদশ অধিৱেশনখনি সফল হোৱাত সহায় সহযোগিতা কৰিলে মই সেইসকলক এই কৰ্তৃত্ব দিব বিচাৰিছোঁ ইয়াত আজি অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ সুৰেন্দ্ৰনাথ গগৈ ছাৰ উপস্থিত আছে ছাৰেও প্ৰথমৰ পৰা শেষৰ দিনাখনলৈকে খুব কষ্ট কৰিলে অধিৱেশনৰ লগত ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী শিক্ষাগুৰু শ্ৰদ্ধাৰ আই মাতৃসকলে পিঠা পনা বনাই অতিথিসকলক যিদৰে সমগ্ৰ প্ৰান্তৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক যিদৰে আপ্যায়ন কৰিলে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা দুলীয়াজান অঞ্চলৰ ৰাইজৰ নাম ৰাখিবৰ কাৰণে আমাৰ অতিথি পৰায়ণতা সমগ্ৰ অসমৰ আগত দেখাই দিবৰ কাৰণে যি ধৰণে কষ্ট কৰিলে আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ সঁচাকৈ আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু এই ধাৰ আমি কাহানিও বুজিব নোৱাৰো জাতিটোৰ কাৰণে ভাল কাম কৰি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল কাম কৰি আপুচিনভাৱে কাম কৰিয়ে আপোনালোকৰ এই ধাৰ বুজিম বুলি আজি এই ৰাজহুৱা সভাত উল্লেখ কৰিলোঁ আহি থাকিবলগীয়া দিনতো আপোনালোকে ছাত্ৰ সন্থাটো কেনেদৰে আগবঢ়াই দিব লাগিব আৰু আপোনালোকে ইয়াত যিদৰে অধিৱেশন পাতি সমগ্ৰ অসমক দেখাই দিলে সেই অধিৱেশনৰ পৰাই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি দুলীয়াজানৰ সন্তান হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা বৃহৎ সংগঠনৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব আমাক সন্থাই অৰ্পণ কৰিলে ইয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম আপোনালোকৰ প্ৰচেষ্টা অবিহনে চাগে এই সফলতা লাভ কৰিব নোৱাৰিলোহেঁতেন গতিকে মই ব্যক্তিগতভাৱে ছাত্ৰ আৰু লগতে ছাত্ৰ সন্থাৰ সমগ্ৰ পৰিয়ালে এই অঞ্চলৰ ৰাইজ দুলীয়াজানবাসী ৰাইজ সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজ বিশেষকৈ চলাকটকীবাসী ৰাইজ আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আহি থাকিবলগীয়া দিনত আমি যাতে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাব পাৰোঁ গতি প্ৰদান কৰিব পাৰোঁ আপুচিনভাৱে জাতিৰ সমস্যাবিলাকৰ সৈতে যুঁজ দি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ প্ৰত্যেকৰে সহায় সহযোগিতা দিহা পৰামৰ্শ আমি এই চেগতে কামনা কৰিছোঁ আপোনালোকে ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদান কৰি আমাক যেনেকৈ আগুৱাই লৈ গৈছে আহি থাকিবলগীয়া দিনতো আমি একেধৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আমি কামনা কৰিছোঁ চলাকটকী যুৱ সংঘ ইয়াৰ ফুটবল ক্লাব সূৰুজমুখী যুৱ সংঘ টাই সাহিত্যৰ যি কেন্দ্ৰস্থল চলাকটকী মহিলা সমিতি ইয়াৰ লগতে কাষতে লাগি থকা দুলীয়াজান বালিকা বিদ্যালয় পৰিয়ালবৰ্গ দুলীয়াজান মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষকে প্ৰমুখ্য কৰি দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আমি আটাইৰে ওচৰত আচলতে চিৰকৃতজ্ঞ এই আটাইয়ে লগ হৈ আমাক ইয়াত অধিৱেশনখন পাতিবৰ কাৰণে যি এটা পৰিৱেশ গঢ়ি তুলিলে তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ সদায় চিৰকৃতজ্ঞ হৈ থাকিম গতিকে এই অঞ্চলৰ ৰাইজ এই আটাইকেইটা অনুষ্ঠান ইয়াত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ নেতাসকল সংবাদ মাধ্যমৰ কৰ্মীসকল বিভিন্ন দল সংগঠন আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আহি থাকিবলগীয়া দিনতো ছাত্ৰ সন্থাটো কেনেদৰে আপোনালোকে অভিভাৱকত্ব প্ৰদান কৰি যাতে আগুৱাই লৈ যায় দিহা পৰামৰ্শ যাতে আপোনালোকে আগবঢ়ায় উপদেশ যাতে আগবঢ়ায় তাৰ কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ পুনৰবাৰ আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম মোৰাই মোৰ আপোন হওঁ মোৰ সপোনৰ ঠাইখনে হাকাৰ ৰূপ পাওক আমি অসমক জিলিকাম লুইতক জিলিকাম লুইতৰ দুয়োপাৰ জিলিকাম সদৌ অসম ছাত্ৰ সন্থাক জিলিকাম যুগ যুগান্তৰলৈ মোৰাই মোৰ আপোন হওঁ মোৰ সপোনৰ ঠাইখনে হাকাৰ ৰূপ পাওক আমি অসমক জিলিকাম লুইতক জিলিকাম লুইতৰ দুয়োপাৰ জিলিকাম সদৌ অসম ছাত্ৰ সন্থাক জিলিকাম